ফ্রেন্ডস আমি আইছো বজাৰত এতিয়া ঘৰুৱা বজাৰ চব্জি এটাও আহিছে আমাৰ কি বজাৰ এয়া ইহঁতে চাক আইচক্ৰীম খাই আছে তো আমি গৈ আছো এয়া আইচক্ৰীম ললো আইচক্ৰীম খাই খাই তাৰপিছত তাই গৈ হাই ফ্ৰেণ্ডছ কি খবৰ আশা কৰোঁ চবে ভালে আছে মই পূজা ৰাজবংশী ব্লগলৈ আপোনালোক স্বাগতম জনাইছোঁ তো আজি মই ব্লগটো গধূলিৰ পৰা আৰম্ভ কৰিলোঁ ৰাতিপুৱাৰ পৰা সময় পোৱা নাছিলোঁ আৰু আলহীও আহিছিল বহুত কাম বন কৰি চেছ কৰি এতিয়াহে সময় পাইছোঁ তো চাই থাকক মই গধূলি টাইমটো কি কৰোঁ ক'ত যাওঁ তো আপোনালোকক দেখাই আছোঁ তো ব্লগটো চাই থাকিব আপোনালোকে ইয়া ফ্ৰেণ্ডছ আমি আহিছোঁ বজাৰত এতিয়া বজাৰ কৰোঁ ঘৰুৱা বজাৰ চব্জি এইবিলাকে কৰোঁ এতিয়া তো গৈ আছোঁ বজাৰখন বেছি দূৰত নহয় আমাৰ ঘৰৰ ওচৰতে তো এয়া মোৰ ফ্ৰেণ্ড আহিছে মোৰ লগত আমি দুটা আহিছোঁ বাচ্চাকেইটাও আহিছে আমাৰ সিহঁতে আহি আছে তো চাই থাকক মই কি বজাৰ কৰোঁ তো আমি গৈ আছোঁ এয়া আইচক্ৰীম ল'লোঁ আইচক্ৰীম খাই খাই বজাৰ কৰিব যাইছোঁ তাই গৈ গ'ল বজাৰ কৰিব গৈ আছোঁ আইচক্ৰীম খাই খাই গৰম বহুত তো ঠাণ্ডা খাই লওঁ আইচক্ৰীমে খাই লওঁ তো চাই থাকক আলহী চাহ তাহ খালে চাহ তাহ দিলোঁ চাহ তাহ খাই এতিয়া মই বনোৱাত লাগিছোঁ তো কি বনালোঁ চাই লওঁ এয়া মই নেচৰা ভাজি হ'ল গ'ল আৰু মাছ ভাজিলোঁ মাছ আধা হ'ল আধা ভাজি আছোঁ তাৰপিছত মাংসখিনি বনাই লওঁ ভাত বহাই দিছোঁ ভাতটো হোৱা নাই মছলা এয়া মাংসৰ পিঁয়াজ কাটি লৈছোঁ মছলা এয়া পিচি লৈছোঁ আৰু দালিখন হৈয়ে গ'ল এয়া দালি হৈয়ে গ'ল তো চাই থাকক বনাই আছোঁ আৰু গৰম বহুত গৰমত ঘামিয়ে গৈছোঁ ঘাম মুচি তত পোৱা নাই কেনেকুৱা গৰম দিছে গমেই পাইছে আপোনালোকে চবে তো ৰিয়াক চাওক তাই মোবাইল চাই আছে তাই বহুত লাজ কৰি আৰু বেছি নামাতে বেছি কথা নকয় তো তাই মোবাইলে চাই আছে তাই আলহী আহিছে কাকো মাতা নাই লগত ফ্ৰেণ্ডো এটা আহিছে ল'ৰা মোৰ যাই হয় যা আহিছে মোৰ যাৰ ল'ৰাটো আহিছে তাৰ লগত খেলিব লাগে নাই নেখেলে তাই এনেকৈ অকলে থাকে তো এইটো চাই লওক দিয়া তাই চব মোবাইলত লাগি আছে তাই মোবাইল চাই আছে এতিয়া তো চাই থাকক আগলৈ ভিডিঅ'টো ঠিক আছে তো ফ্ৰেণ্ডছ ভাত পানী খোৱা হৈয়ে গ'ল আৰু আলহীও গ'ল খাই লৈ সিহঁতে নাথাকে সিহঁতৰ 12টাত ট্ৰেইন আছে সিহঁত যাব এতিয়া শিলচৰ তো সিহঁতেও গ'ল আমিও খাই বৈ আজৰি হৈ ল'লোঁ বাচনো ধোৱা হৈ গ'ল মোৰ এতিয়াতো কি কৰিম আৰু এতিয়া শুয়ে যাওঁ তো লগ পাম আৰু কাইলৈ ৰাতিপুৱালৈ বাই বাই এতিয়া গুড মৰ্ণিং ফ্ৰেণ্ডছ মই উঠিলোঁ ৰাতিপুৱা কাম বনখিনি কৰিলোঁ কাম বন কৰি গোটেইখিনি হৈয়ে গ'ল মোৰ কাম এতিয়া চাহ খাব ওলাইছোঁ আৰু ইয়াকো খেদাই দিলোঁ ভাত খুৱাই তো এয়া ৰিয়া চাওক তাইতো উঠাই নাই এতিয়ালৈকে তাই কেতিয়া উঠিব হিচাপ নাই তো মই এতিয়া চাহখিনি খাই লওঁ খাই লৈ বাকী কাম আছে কামখিনি কৰি লওঁ তো চাই থাকক আজিৰ দিনটো কি কৰোঁ হাই ফ্ৰেণ্ডছ তো মোৰ কাম হৈয়ে গ'ল কাপোৰ আছে অলপ কাপোৰখিনি ধুলোঁ আৰু ঘৰটো চাফা কৰিলোঁ ঘৰ চাফা কৰা হৈ গ'ল এতিয়া 10 বাজি গ'ল এতিয়া ভাত বনাব যাওঁ তো চাই থাকক মই কি বনাওঁ কি মানে আজি বেছি বিশেষকৈ নবনাওঁ মই চিম্পুলকৈ বনাম ৰাতি যিহেতুকে আলহী আছিল তো মাছ ৰৈ গৈছে আৰু ভাজিও অলপ আছে ভাজিখিনি গৰম কৰি দিম আৰু মাছখিনি মই নেমু টেঙাৰে বনাম তো বহুত গৰম টেঙাৰ আঞ্জা খাব বেছি ভাল লাগে তো এতিয়া মই নেমু টেঙাৰে আঞ্জামানটো চাই থাকক
ভাত আঞ্জা হৈ গ'ল, অলপ কাম আছিল, কামখিনিও শেষ কৰি ল'লোঁ। কামখিনি শেষ কৰি লৈ তাইও উঠিলে, তাইক মুখ ধুব দিলোঁ। মুখ ধুই কিবা এটা খাই লৈ তাই এতিয়া পঢ়িব লৈছে। তো তাইক অলপমান মই পঢ়াই দিওঁ। তো ভিডিঅ'টো আজিখিনিতে সমাপ্ত কৰিলোঁ। তো ভিডিঅ'টো চাই কেনে লাগিল কমেণ্ট কৰি জনাব আৰু লাইক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই বাই।